बाक्सा जिल्लानि गरेस्वर गबसारा गामिनि गौतम बर'आ गोबाव समनिफ्रायनो बर' हारिनि बिग्रायारि हान्जा एनडिपिआव खामानि मावबोनानै हाग्रा बंग्रा थाबोनानै दिनै गावनि जिउखौ बावसोमबोनानै गावनि जिउ राहाखौ खुंलांनायनि थाखाय मोनसे मोजां थांखि लादों। मख'जाथावदि बिथां गौतम बर'आ थांनाय बोसोरनिफ्रायनो ना फिसिनो थाखाय 3 बिगा हानि फुख्रि जावनानै ना फिसिनो जागायजेनदोंमोन। गौतम बर'आ बे 3 बिगा फुख्रियाव रौ, सितल नाफोरनि अनगायैबो गुबुन गुबुन जातनि नाफोरखौ फिसिनानै गावनि आथिङाव गसंथानायनि राहा लामाखौ दिहुननानै लादों। बेनि अनगायैबो बिथां गौतम बर'आ खम समनि गेजेरावनो एसेल' हायाव माबोरै रां आरजिनो हायो बेनि आदबखौबो फोरमायनानै होदों आरो फैबाय थानाय समाव अमा फिसिनायनिबो थांखि लादों होननानै फोरमायबावदों खौरांगिरिनि सिगाङाव। नमस्कार, मैं गौतम बड़ो, मोर घर गबसार VCDC अंतर्गत गबसार रेवेन्यू विलेज सुपा मोर बटाबारी सुपा। मैं बर्तमान जुआ लकडाउनर पुरा माछर फार्मिंग हिसाबे मैं माछत कमार्शियल लाइनत चेष्टा अब्याहत आसो। फिलहाल मैं कमार्शियल लाइनत मैं माछर लालन पालन करि थाका बुली कब लागिब। माछ फार्मिंगत मैं बर्तमान লাগি আছোঁ, জড়িত আছোঁ। মাছ ফাৰ্মিং হিচাপে মই এইবাৰত মোৰ পাম্পলেট মাছ আছে 9000 পিচ, যিটো কয় ৰূপচন্দা বুলি কয়, আৰু অন্যান্য মাছ আছে ৰৌ, ভোকা, মিৰ্গা, এনেকৈ গ্ৰাছ কাপ, তেনেকুৱা মাছ হাৰ আইটেমৰ মাছ আছে। ফিলহাল মোৰ মাটিটো ইমান নহয়, ভৱিষ্যতত পৰিকল্পনা আছে ফিচাৰী আৰু বঢ়াৱাৰ কাৰণে। ফিলহালটো সক্ষম নহয়, পৰ্যায়ক্ৰমে চেষ্টা কৰিম। যিখিনি আছে আপোনালোকে দেখা পাইছে সেইখিনিতে মই ফিলহাল সাকসেস বুলি ক'ব লাগিব। আৰু কি পুখুৰীত আছে আপোনাৰ ৰৌ আছে, মিৰ্গা আছে, ভোকা আছে, গ্ৰাছ কাপ আছে, কোমল কাঠ আছে, চিতল আছে। হাইষ্ট ডাঙৰবিলাক চিতল আৰু গ্ৰাছ কাপ আছে। 13-14 কেজি এনেকুৱা হৈছে গ্ৰাছ কাপ, চিতল 10-12 কেজি এনেকুৱা হৈছে। তো সেইখিনিয়ে সাফিচিয়েণ্ট নহয়। ভৱিষ্যতত মই 2 মাহ 3 মাহত মই 1 কেজিকৈ বনাইছোঁ, 2.5 মাহ 3 মাহত মই 1 কেজিকৈ বনাইছোঁ মাছ। মই মাঘ বিহুলৈকে বিক্ৰী কৰিম বুলি ভাবিছোঁ, এতিয়া বিক্ৰী নকৰোঁ যিহেতু মাঘ বিহুত মাছৰ দাম বাঢ়ে। গতিকে মই এভেইলেবল মাছ ওলাম বুলি মোৰ পৰিকল্পনা আছে। যিহেতু এই সময়ত আপোনাৰ দুৰ্দৰ্শ এনডিপি কেডাৰ আছিল, আৰু সেই সময় আৰু এই সময়ৰ মাজত আপুনি কি পাইছে? আপোনাৰ পাৰ্থক্য এইটোৱে, আগতে আমি ছেক্ৰিফাইচ কৰিছিলোঁ, বহুত আৰ্মি পুলিচৰ লগত মাৰো খাইছিলোঁ। এইবোৰ কথা পাহৰি মই সম্পূৰ্ণ এতিয়া মই মাছ ফাৰ্মিঙত লাগি আছোঁ। আৰু পৰৱৰ্তী সময়ত মই অহা মাঘ বিহুৰ পৰা গাহৰিও ফাৰ্মিং হিচাপে মই গাহৰি উন্নত জাতৰ কৰিম বুলি ভাবিছোঁ। অহা মাঘ বিহুলৈকে মই গাহৰিৰো ফাৰ্মিং ষ্টাৰ্ট কৰিম। সকলোকো মই এইখিনিকে আজিৰ এই মুভমেণ্টত মই আহ্বান কৰিছোঁ সকলো দল সংগঠনক, কোনোবা BLT নহওক, NDP নহওক, আৰু বিভিন্ন দল সংগঠনকো মই যিবিলাক জাতিৰ ছেক্ৰিফাইচৰ কাৰণে অব্যাহত আছে, যিবিলাক নেকি জাতি ছেক্ৰিফাইচৰ কাৰণে তেওঁলোকে আন্দোলন কৰিছে, তেওঁলোককো মই ক'ম যে সকলোকো মোৰ ফালৰ পৰা মই বিনম্ৰ অনুৰোধ কৰিছোঁ, সকলোৱে যেন এতিয়া মূল খুঁটিলৈ ঘূৰি আহিল, সকলোৱেও যেন নিজা নিজা স্বাৱলম্বীৰ কাৰণে নিজা নিজা পথ বাছি লয়। কোনোবা ঠিকা লাইনত যাওক, কোনোবাই ব্যৱসায় লাইনত আহক, কোনোবাই বোলো মাছৰ লগত জড়িত থাকক, গাহৰিৰ লগত জড়িত থাকক, মানে কোনো এনেই থাকিব নালাগে। সকলো নিজৰ ল'ৰা ছোৱালী লৈ জীৱনটোক মানে সুখ আৰু শান্তি ঐক্যতাৰ মাজত যেন জীয়াই থাকিব পাৰে, সেইটোৰে মই কামনা কৰিছোঁ। বিশেষ ক'ব লগা নাই। চৰকাৰলৈ মোৰ বিশেষ ক'ব লগা নাই। এইখিনিয়ে মই অনুৰোধ কৰিম, যদি কোনোবা মোক সহায় কৰিব বিচাৰে, মোক এটা চেলো পাইপৰ অত্যন্ত দৰকাৰ। পাইপ আমাৰ ইয়াত গাঁও অঞ্চলত অৰ্থাৎ মোৰ বটাবাৰী চুপাত 120 ফুট 130 ফুটলৈকেও পুতা মই আগতে দেখা পাইছোঁ খেতিয়কসকলে খেতিৰ কাৰণে, কিন্তু তেওঁলোকে ছাকচেছ হোৱা নাই। এইটো কাৰণত যে আমাৰ ইয়াত পানীৰ লেয়াৰটো বহুত তলত আছে, এইটোৰ কাৰণে চেলো পুতিলেও মানে ছাকচেছ কম দেখিছোঁ মই। গতিকে আজিৰ তাৰিখত দেখা পাইছোঁ মই চ'লাৰ ছিষ্টেমত, যি চৰকাৰৰ পৰা মানে কি ছিষ্টেমত যাব লাগে মই সেইটো নাজানিম। মই চেষ্টা কৰিম, লগ ধৰিম যে কেনেকৈ ছিষ্টেমত এপ্লিকেশ্যন দিলে মই সেই
ছ'লাৰ লেম্পটো মই পাব পৰা সক্ষম হ'ম সেইটোৰ বিষয়ে মই জ্ঞাত নহয়। মই অনুৰোধহে কৰিছোঁ যদি কোনোবাই ব্যক্তিয়ে যদি মোক হেল্প কৰিব বিচাৰে মোক মানে ছ'লাৰ লেম্পটো পালে ছ'লাৰ ছিষ্টেমটো পালে মই পানী ওলাই মাঘ ফাগুন চৈত বহাগলৈকে মোৰ পানীৰ লেয়াৰটো অলপ কম থাকে, পুখুৰীত মানে পানী কম থাকে। সেইটোৰ কাৰণে মাছবোৰ সেই সময়ত বহুত কষ্ট হয়, মানে পোহাত ছাকচেছ নহয় আমাৰ এই গ্ৰাম্য মানে অঞ্চলত পানীৰ অসুবিধাৰ কাৰণে সেই সময়ত পানী অকণমান কম থাকে। গতিকে পানীৰ লেভেল যদি মই 5 ফুট ৰাখি থাকিব পাৰোঁ ফাগুন চ'ততো তেনেহ'লে 100% ছাকচেছ হ'ম। এইটোৰে আশাৰে মই সকলোকে ধন্যবাদ জনাই এইখিনিতে মই সমাপ্ত কৰিছোঁ। নমস্কাৰ, ধন্যবাদ।